হ্যালো স্টুডেন্টস, আজি লৈছো তোমালোকৰ মাজত এটা ইম্পৰ্টেণ্ট নটিফিকেশ্যনে ক'ব লাগিব। গতিকে বহুতো ছাত্ৰ ছাত্ৰীৰ এইটো প্ৰশ্ন যে বহুতো এতিয়া পৰীক্ষা দি কম্পাৰ্টমেণ্টেল পৰীক্ষা যিহেতু গৈছে, কম্পাৰ্টমেণ্টেল পৰীক্ষা যোৱাৰ পাছত বহুতো এতিয়া পৰীক্ষাৰ কাৰণে অপেক্ষা কৰি আছে আৰু কিছুমানে কৈ আছে যে যে ইয়াৰ ৰিজাল্ট কেতিয়া ঘোষণা কৰা হ'ব আৰু এইবাৰ কম্পাৰ্টমেণ্টেল এক্সাম লাষ্ট নেকি, 2026 কম্পাৰ্টমেণ্টেল এক্সাম লাষ্ট নেকি। হয়, তোমালোকে ঠিকেই বুজি পাইছা বা ধাৰণা কৰিছা। এইবাৰে কম্পাৰ্টমেণ্টেল এক্সাম লাষ্ট 2027 চনৰ পৰা আৰু কম্পাৰ্টমেণ্টেল এক্সাম অনুষ্ঠিত নহয় অসমত, অৰ্থাৎ অসম চৰকাৰে কম্পাৰ্টমেণ্টেল এক্সাম অনুষ্ঠিত নকৰে, ডাইৰেক্ট SSLC ফাইনেলে থাকিব। গতিকে এইবাৰ এটা চান্স তোমালোকৰ কাৰণে। যদি তোমালোকে এইবাৰ এই চান্সটো ল'ব নোৱাৰা তেতিয়াহ'লে তোমালোকৰ দুৰ্ভাগ্য বুলি ক'ব লাগিব, কাৰণ এইবাৰ এইবাৰ এক্সামিনাৰসকলে এনেকুৱা এটা টেণ্ডেঞ্চি থাকিব পাৰে যে যিসকল ছাত্ৰ ছাত্ৰী এইবাৰ পৰীক্ষা দিছে তেওঁলোকৰ যিহেতু অহাবাৰৰ পৰা কম্পাৰ্টমেণ্টেল এক্সাম নহয়, গতিকে এইবাৰ লাষ্ট চান্স। গতিকে তোমালোকৰ পাছ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। যিসকলে এক্সাম এপিয়াৰ হৈছে অৰ্থাৎ SSLC 2026ৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা দিছা, তেওঁলোকৰ পাছ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে, কিয়নো যিহেতু অহাবাৰৰ পৰা নহয়। গতিকে এইবাৰ এটা চান্স আছে, তোমালোকে এইটো চান্সত যদি পাছ কৰিব নোৱাৰা তেনেহ'লে তোমালোকে বিপদত পৰিবা। গতিকে তাৰপিছত চাই যোৱা যে কম্পাৰ্টমেণ্টেল এক্সামৰ ৰিজাল্ট কেতিয়া দিব সেই সম্বন্ধে অলপ চাই যোৱা। The 2026 Assam SSLC result compartmental examination result are expected to be declared soon by the Assam State School Education Board (ASEB or SEBA). The exam were held from 29 to 5 June 2026 and the result will be published online. Once officially released, students who appear in the compartmental exam check download following: visit the portal navigated official ASEB or SEBA website, এইটো ৱেবছাইটত ভিজিট কৰিব দিছে আৰু কৈছে যে যিসকলে 2026ৰ পৰীক্ষাত বহিছিল তেওঁলোকৰ ৰিজাল্ট অতি সোনকালে ঘোষণা হ'ব বুলি ইয়াত দেখুৱাই আছে। গতিকে পূৰ্ণ সম্ভাৱনা আছে জুন মাহতে তোমালোকৰ ৰিজাল্ট ঘোষণা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু ইয়াত গতিকে তোমালোকে অপেক্ষা কৰা। আৰু ইয়াত ৱেবছাইট কেইটা দিয়া আছে, এই ৱেবছাইট কেইটা তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সাম চাব পাৰিবা বা কম্পাৰ্টমেণ্টেল এক্সামৰ ৰিজাল্ট চাব পাৰিবা। তাৰপিছত চাই যোৱা তাৰপিছত কি দিয়া আছে। এইখিনি এটা কথা কওঁ, যিসকল ছাত্ৰ ছাত্ৰী এইটো চেনেলত নতুনকৈ আহিছা, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, ভিডিঅ'বিলাক তোমাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা আৰু লাইক কমেণ্ট কৰিবা। আৰু সকলোৰে ৰিজাল্ট আশা কৰোঁ সকলোৰে ৰিজাল্ট ভাল হওক বুলি অভিনন্দন বা শুভেচ্ছা জ্ঞাপন কৰিল বা শুভেচ্ছা থাকিল এই ইকো অফ নলেজ চেনেলটোৰ পৰা। গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু।